নমস্কাৰ বন্ধুসকল আপোনালোকক আজি যিটো যাদু খেল দেখুৱাম এইটো তাছপাতৰ এটা যাদু। বিশেষকৈ বন্ধুসকল মই আগতে কৈছোঁ যে মই তাছপাতৰ খেল কোনো মানে যিটো যে আমাৰ সাধাৰণতে তাছপাত খেল খেলে মই খেল খেলিব কিন্তু নাজানো, দুই এটা যাদু খেল আপোনালোকক দেখুৱাব জানো। আজি সেই তাছপাতৰ এটা যাদু খেল আপোনালোকক দেখাম। ইয়াত আপোনালোকে দেখা পাইছে যে ইয়াতে 4টা কাৰ্ড আছে, 4টা কাৰ্ড আছে। এই 4টা কাৰ্ডতে আপোনালোকক মই আজি আপোনালোকক খেল দেখাম। খেলটো হ'ল বন্ধুসকল, আপোনালোকে নিশ্চয় আপোনালোকে যিসকল বন্ধুৱে তাছপাত খেলে তেখেতলোকে কাৰ্ডকেইটা দেখা পালে গম পাব যে এই তাছপাতকেইটা কি কি। আপোনালোকক এবাৰ দেখাই দিছোঁ, আপোনালোকে চাওক তাছপাতকেইটা কি কি পাত হয় আপোনালোকে দেখা পালে গম পাইছে চাগে কি কি পাত। মই আপোনালোকক এটাই কথা ক'ম, ইয়াত আপোনাৰ ৰঙা কলাই আছে। এই আপোনাৰ 4টা পাত, এই 4টা বেত আপোনালোকে মনত ৰাখিব যে ইয়াতে আপোনালোকে ভালকৈ চাব যে এইটো কলা, এইটো ৰঙা, কলা, ৰঙা। এই বস্তুকেইটা আপোনালোকে মনত ৰাখিব। ইয়াতে আপোনালোকৰ এতিয়া কাৰ্ডটো বেলেগ চেঞ্জ হৈ যাব। আৰু তাৰ মাজতে এটা কথা কৈ লওঁ বন্ধুসকল, মই খুব ব্যস্তৰ মাজতে আপোনালোকক দুই এটা ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ, মনোৰঞ্জন দিবলৈ। মই নিজৰ কৰ্মটোতো ব্যস্ত, নিজৰ কামো কৰিব লাগে। কামৰ মাজতে আপোনালোকক মই দুই এটা যাদু খেল দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ বিশেষকৈ চেনেলটিত নিচেই তাকৰ সদস্য, আৰু যিহেতু সদস্য লাহে লাহে আপোনালোকে কৃপাত লাহে লাহে অলপ অলপকৈ বাঢ়িছে। আৰু আপোনালোকে যদি আশীৰ্বাদ কৰে নিশ্চয় সহ হ'ব। আৰু যেতিয়া সহ হৈ যাব তেতিয়া মই লাহে লাহে ডাঙৰ খেল আপোনালোকক দেখুৱাই যাবলৈ মই চেষ্টা কৰিম। এতিয়া দুই এটা মাজে মাজে ডাঙৰ দেখাম, দুই এটা সৰু দেখাম, এনেকৈ দেখুৱাই যাম। আৰু আপোনালোকে আশীৰ্বাদ কৰিলে নিশ্চয় চেনেলটি মোৰ আগবাঢ়ি যোৱাত আপোনালোকে আশীৰ্বাদ কৰিলে মোৰ আগবাঢ়ি যোৱাত সহায় হ'ব। আৰু নিশ্চয় যদি ভাল লাগে এটা লাইক আৰু এটা শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন বন্ধু আহিছে তেখেতলোকক আমাৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আহকচোন আজি আমি খেলটো আজি দেখুৱাম। আপোনালোকে ভালকৈ চাইছে কাৰ্ডটো, যিসকল বন্ধুৱে খেলে তেখেতলোকে গম পাইছে যে কাৰ্ডকেইটাৰ নাম কি কি, নামকেইটা কি কি আপোনালোকে নিশ্চয় গম পাব। আৰু যিসকল নাজানে, যিসকলে ধৰক তাছপাতৰ বিষয়ে একো নাজানে খেলিব, তেতিয়াহ'লে তেখেতলোকে এটা কথা মনত ৰাখিব, ইয়াত এটা কলা আছে, ৰঙা, কলা, ৰঙা। এই বস্তুটোৱে আপোনালোকে মনত ৰাখিব। আপোনালোকক ভালকৈ দেখাইছোঁ, এই বস্তুটোৱে মনত ৰাখিব, তেতিয়া আপোনালোকে গম পাব যে ইয়াত এতিয়া কি হ'ব খেলটো। আৰু খুব কম দিনৰ ভিতৰত মই আপোনালোকক খেলখিনি শিকাবলৈ চেষ্টা কৰিম। আৰু সেয়েহে আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ আমাৰ চেনেলটি আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যেন তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আহকচোন আজি আমি খেলটো, এতিয়া মই ইয়াত এটা আপোনালোকৰ মুখৰ আগত ইয়াত তাছপাতত এটা যাদু মাৰিম, মানে যিটো আপোনাৰ মিউজিক বুলি কয়। মিউজিক মৰাৰ পিছত এতিয়া কাৰ্ডটো আপোনাৰ যি দেখাইছিলোঁ সেই বস্তুটো এতিয়া আপোনাৰ সম্পূৰ্ণ বেলেগ হৈ যাব। এতিয়া আপোনালোকে সেই কথাটো মনোযোগ দিব। এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, এতিয়া আপোনালোকে চাব। কি হৈ গ'ল বন্ধুসকল, ধৰিব পাৰিছেনে? খেলটো আপোনালোকে ধৰিব পাৰিছে? এতিয়া কি হৈ গ'ল চাওক। আপোনালোকক কি কি পাৰ্ট আছিলে, যিসকল মই আগতে কৈছোঁ, যিসকল খেলে তেখেতলোকে গম পায় পাৰ্টটো কি কি আছিলে। আৰু এতিয়া কি হৈ গ'ল আপোনালোকে নিশ্চয় গম পাইছে। আৰু সাধাৰণতে ক'বলৈ গ'লে আপোনালোকে ইয়াত কলা বগা কলা ৰঙাই দেখিছিলে, এতিয়া আপোনাৰ কি হৈ গ'ল আপোনালোকে নিশ্চয় গম পাইছে। গোটেইকেইটা ৰঙা হৈ গ'ল, আপোনালোকে দেখা পাইছে। যদি ভাল লাগে এটা লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টে মোক ভিডিঅ' দেখুৱাত নথৈ আনন্দিত কৰিছে। আৰু আশা কৰিম আপোনালোকে ভাল লাগিলে এটা লাইক আৰু এটা শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটি আগবাঢ়ি যোৱাত আপোনালোকে যেন সহায় কৰে তাৰে মই আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু এইকেইটাৰ কথা কৈ বন্ধুসকল আজি ভিডিঅ'টো ইয়াতেই সমাপ্ত দিম। জয় আই অসম।